শিখৰো এৰিব নোৱাৰো, চাধাও এৰিব নোৱাৰো, বিৰি যে খাব মই নোৱাৰো, কাহি কাহি পকাৰে যি পাত যায়, শিখৰো এৰিব নোৱাৰো, চিগাৰেটো টানিব নোৱাৰো, পকৰত যে ফুটা কৰিও নাই, বেলেগ একো কব মই নোৱাৰো। মাইনাকৰ পকা খান খাওয়াতে মোক এটা ঘর দিবে নরে। হ্যাঁ, কোথায় মানুষ সরকারি ঘর দিবে দিছি, মোর কানে একটা ঘর আহা নাই। হেও মেক চকলা এইটো ধ্যান ডাংকাটি এই মেক সকলে এই ডাঙ্কাটি চিনি পাওয়া নাই, মই কেনে বস্তু আজি চিনি দিম মেম্বারক। ও কিহে ডাংকাটি বাই ও কক যা ক'ত যাই আছে ভৰভৰে। মেক সকলাই ঘর ভরার কথা কৈছে তই, হ্যাঁ ঘর ভরার কথা কৈছা। গোটাই গাঁৱৰ মানুহ চৰকাৰী ঘৰ পাইছি, মোৰ কানে এটা ঘৰ আহা নাই। মই কি গাঁৱখনত বেছি হলো নেকি? হয় হয় ডাংকাটি বাইটো এটা ঘৰ দিবে লাগছিল, এই মেম্বাৰৰ গণ্ডগোল কৰছি। যাইছো মেক সকলা আজি মেম্বাৰৰ খবে দি ফুল কাপা সোমাব আজি তাক। এই ডাঙ্কাটিক চিনি পাওয়া নাই বেটা। অ মেক চকলা ডাংকাটি বাই যা, তাক হেঁচা মাৰি ধৰবি আজি, কিয় তোক ঘৰ নেদিলা। আজি মেক সকলাই মেম্বাৰৰ ঘৰ নেদি তাৰ ঘৰতে থাকিব আজি। অ মেক চকলা ডাংকাটি বাই যদি ঘৰ নেদে আজি তাৰ পাই নাহিবি তই। যছো মেক সকলাই তো মোৰ লগত যাও। হে নাই ডাংকাটি বাই মই নাযাওঁ যা, মই গেলি কথাটো বেয়া হ'ব, তই একলাই যা। আজি ঘৰ নেৰাখিলি তই তাৰ পাই নিহিলবি দেই। হিলা কথা কৈছে তই, হিলা কথা কৈছে। মই যাই আছো আজি মেম্বাৰক আজি কি কৰিব লাগে কৰি আছো। থাক তই বহি, তই নাযাওঁ যদি থাক বহি ইয়াতে। মেক চকলাই এইও কম বস্তু নহয় দেই। মেম্বৰক আজি মেক চকলাই তাৰ ফবেদি বাহ ভৰাব আজি ডাংকাটি গেছি। ময়ো মেক চকলাই ডাংকাটিক অলপ ফুলে দিছো দে আজি। কিহে মেক সকলাই বৰ বহিনীৰ পুতাকতে বহি আছে যে একলাই। এ বহি আছা মানে বহিছিলো ৰ অলপ, এ ডাংকাটি আজি পুৰা গৰম হৈ গৈছে মেম্বৰৰ তাক কেলি। কেউ মেক সকলাই মাৰাক চকলাই ডাংকাটিক বোলে চৰকাৰী ঘৰ নেদিলে, আজি বোলে মেম্বৰক ভুলকা পাহ ভৰাব ডাংকাটিয়ে। ময়ো মেক চকলাই ডাংকাটিক অলপ ফুলে দিছো ৰ। মেক সকলাই গম পাৱা নাই তো ডাঙ্কাটি কেনে বস্তু, মেম্বাৰে যদি আকৌ উল্টাকে বুজাই তোকে আহি আছে মাৰি ধৰব। কি 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 কয় মেক চকলাই গিলা। পাবি ৰ মেক সকলাই গম পাবি দে হেগলা পাতি 15 আগষ্ট আহি আছে, খানা খাবি নে নাখা? মেক চকলাই খানাটো খাব লাগছিলে, এতিয়া তই যি ভয় দেখাইছা মোৰ খানা এতিয়া খাৱা হৈছে আৰু। মেক সকলাই ভয় কৰিব নালাগে, ডাঙ্কাটিক দেখি পলালি হ'ল। এ মভি চো মই পলাওছো এতিয়াৰ পৰা পলাওছো। নহ'লে মেক চকলাই তাই যেনে বস্তু মোক ফালি ফেলবো। ও বাপই মোৰ ঘৰটো আহিব না এইবাৰ, মই বুঢ়া মানুহ জানাই। কি ভাঙা চিঙা ঘৰত থাকো একবাৰ যে চাই আহিবিছো। মই কিমান আধালিনিত আছো, এটা ঘৰ ব্যৱস্থা কৰি দি মোক। নাই এটা চিন্তা কৰিব নালাগে, মই আপোনাৰ নামত ঘৰ ছেকশ্যন কৰিছোৱে, এই পৰিবই দুই একদিনতে। মই যিমান পাৰো যিমান সোনকালে পাৰো যিমানখিনি গৰীব মানুহ আছে মই গোটেইখিনিৰে ঘৰ চিলেকশ্যন কৰিছোৱে। হেৰি মেম্বাৰ খুৰা মোৰ টকাখিনি সোমাইছিল, ওলাই আনি কি আপোনাৰ হাতত দিম নে মই নিজে ঘৰটো ষ্টাৰ্ট কৰিম? নাই মোৰ হাতত দিব নালাগে, এইটো তোমাৰ টকা, তোমাৰ নামত ঘৰ আহিছে, তুমি পইচাটো ওলাই নিজে ঘৰটো সুন্দৰকে বনোৱা। আৰু মনত ৰাখিবা, কোনোবাই যদি আহি কয় মই আনি দিছো এই 5,000 টকা এটা দিয়ে, 1 টকা কাকো নিদিবা, এইটো দালালি কৰিলে নহ'ব। চৰকাৰে যাৰ ঘৰ তাকে বনাব দিছে, এতিয়া কোনো দালালি কৰিব নোৱাৰে, আৰু যদি দালালি কৰিব আহে তাৰ জেল হ'ব। হেল্পলাইন নম্বৰ দিয়া আছে, তাতে ফোন কৰিলে হ'ল। তেতিয়াহ'লে মই আজি মালখিনি পেলাওৱে যায়। যোৱা আহিছো মেম্বাৰ খুৰা। যোৱা ঘৰটো সুন্দৰকে বনাব দেই, মনত ৰাখিবা। এটা আপুনি যোৱাকে আৰু, আপুনি বুঢ়া মানুহ, মই চিন্তা কৰিব নালাগে দিয়ে, মই থাকাত আপুনি ঘৰ পাবয়ে। দে বাপু মই চিন্তা কৰা নাই, তুমি থাকিলেতো মই ঘৰ পামেই, মই আহিছো পিছে। আছো এইফালে। বৰ বহিনীৰ পুতাক পকাৰ ধান খাৱা, তই মেম্বাৰ হৈ বৰ ডাঙৰ মানুহ হোৱা পাইছে নেকি? হ্যাঁ মোৰ লাগি এটা চৰকাৰী ঘৰ নাই, গোটাই গাঁৱৰ মানুহ চৰকাৰী ঘৰ দিবা দিছে, মোক কেলে এটা ঘৰ দিয়া নাই তই? নাই ভাই, তোক ঘৰ দিমতো মই, তই চিন্তা কিয় কৈছা? চিন্তা নকৰিবি মেক চকলাই, গোটাই মানুহ ঘৰত থাকবো, মই লাষ্টত ঘৰ পাম। মেক চকলাই তোৰ ঘৰ নেৰাখিলি আজি মই তোৰ এপাই নাযাওঁ। হে ভাই এইটো মই দিয়া বস্তু নহয়, এইটো চৰকাৰৰ পৰা অহা বস্তু, মই তোৰ ফৰ্ম ফিল আপ কৰি পঠাই দিছো তোৰ ওপৰত। মেক চকলাই বৰ বহিনীৰ পুতাক কৈ দিয়া বস্তু নহয়, এই মহা মানুহ তই যাই আছা। ভাই তই বুজি পোৱা নাই, তই পাবিতো ঘৰ, তই চিন্তা কিয় কৈছা? পাবি বুলি কেতিয়া পাম? মোক তভি কৈছি নহয় আনতে, তই কিবা গণ্ডগোল কৈছা। মেক চকলাই এই বৰ বহিনীৰ পুতকৰ কাম এগিলা। মেক চকলাই তাকো ফাঁচাই আছো। ভাই তোক মই এইবাৰ ঘৰ দিম বুলি ভাবছিলোৱে, টফি আহি কি কৈছি গম পাইছা না, তোক বোলে ঘৰ দিবা লাগে, তোৰ দুনিয়াত টকা জমা আছে বোলে।
টফি কোৱাৰ কাৰণেহে তথাপিও মই ফৰ্মখন ফিল আপ কৰি দি পঠাইছো যাতে তই ঘৰ এটা পা আৰু ঘৰ পাবিয়ে মই থকা দিনকেইটা তই ঘৰ পাবিয়ে কিন্তু টফিয়ে গোটাই গণ্ডগোল লগাইছি তই যাছো টফিক ধৰবি যাছো মেক্স চকলাই পকাৰ খাৱাই মই ঘৰ এটা পাতৰ সহ্য নহয় হা ৰ মেক্স চকলাই ক'ত আছে সি আজি মেম্বৰ চাবি কিন্তু মই ঘৰ নাপালে কিন্তু কথা বেয়া আছে ভাই তই চিন্তা নকৰবি তই চিন্তা তোক ঘৰত দিমে মই তই চিন্তাই নকৰবি আৰু টফি পকাৰ খাৱা ক'ত আছে যাই আছো ৰ পাপ্পা ঐ ৰক্ষে দেই কিবাকে গেছি মেক্স চকলাই টফি এতিয়া ফাঁচুক ৰ মেক্স চকলাই ইয়াতে মোক তাত পঠাই ছাৰ অহা কথা আছিল ছাৰো নাহিলে দেখোন মেক্স চকলাই এই ডাংকাটিৰ ভয়ত এতিয়া ঘৰত যাবও নোৱাৰো নহয় এই পইনের পুটা খুবলে খাওয়া পকার খাওয়াতে পড়েছি ঘরত নাই র মেক্স চকলাই ক'ত যাবি তই তোক বিচাৰি ওলাম মই আজি মোৰ মা এইটো ডাংকাটি আহিলে দেখোন এই শালা ৰকাত খাওয়া তোৰ মই খাওয়া কাহিত কি পানী ঢালবা দিছিলো নেকি তই যি মোক মেম্বৰৰ আগত কৈছে মোৰ দুনিয়াত টকা আছে ডাংকাটি বেগ ঘৰত দিব লাগে তাই বহুত টকা আছে ৰকাত খাওয়া টকা কি তোৰ ভাইপে কামে দিছিল নেকি মোক মেক্স চকলাই ডাংকাটি চিনি পাৱ নাই তই হা গুটি বাহিনীৰ কুবত তই সিধা হৈ যাবি নাই ডাংকাটি ভাই মই এইগিলা কিয় কম মেম্বৰতো উল্টাকে কৈছি মোক মই এইগিলা একো কোৱা নাই পইনের পুতাক মেম্বৰ তোকো চান্স পালি দি আছো ৰ মেক্স চকলাই তোক মই আজি ফুৰাই নেৰো তোৰ কাৰণে মই এতিয়া ঘৰটো নাপালো মেক্স চকলাই এই ডাংকাটিক তই চিনি পাৱ নাই তই মোৰ কথা জট লগাব লাগে চা তোৰ নিচিনা কত গৰুক মানুহ কৰিলো এই ডাংকাটিয়ে আৰু তোক সিধা কৰি পেলাম মই আজি মোৰ মাই মই ইয়াৰ পাই পলোৱাই ভাল হ'ব নহ'লে যি সেই সগনে থাকি মোক আজি শেষ কৰি ফেলব মেক্স চকলাই আজি তই মোক ঘৰত দিব লাগিব মই সেইগিলা নাজো ৰকাত খাওয়া চুৱা বাহিনীৰ কুব খাওয়া ক'ত পৰিছে ৰ মপি মোক বাচো ডাংকাটি মোক শেষ কৰিব নহলি শালা ৰকাত খাওয়া ক'ত পলাবি তই আজি মপি মেক্স চকলাই ক'ত সোমালি তই মোক বাচো ডাংকাটি মোক খালা এই পইনের পুতা কেতিয়া হাত খাবলো তাৰ মাত নহা হ'ল মপি মেক্স চকলাই সোনকালে উলিয়া মোক বাচো কি হলে মেক্স চকলাই কেটা পাৰি মৰি আছে হাগাখিনিও সুখত থাকবে না তই কি কবি মেক্স চকলাই তই কোৱা কথাটো হ'ল ডাংকাটি মোক বেয়া খেদি আছে আজি পালি চেছ কৰিব শালা ৰকাত খাওয়া মই কোৱা নাছিলো ডাংকাটিৰ লগত যত্ন লগাবি মেক্স চকলাই পকাৰখনে ধুব পাৰা নাই সেই তই এটা ৰ মই পকাৰখন মুচি আহো মেক্স চকলাই সগনি খাৱা মেম্বৰ মেক্স চকলাই খালি ডাংকাটি কিবাকে ফুৰকি খেদাব পাৰলি তোৰ ফফেদি হুলা মাৰি ভৰাই আছো শালা ৰকাত খাওয়া কিমান দূৰ পলাবি তই মেক্স চকলাই তোক মই ধৰিব গ'লে বুটি বাহিনী দি জাৰিহে এৰিম আজি মৰলো মেক্স চকলাই আজি এই ডাংকাটি মোৰ পিছনেৰে যি দেখা গেছি পলো ৰকাত খাওয়া ক'ত পলাবি তোক আজি ধৰি মই চচেৰে আনিম হাৱাইটো ডাংকাটি বেৰে শুনে ক'ত যাৱ হে ইমান ডাৱৰি হৰি সেই চাহ মেক্স চকলাই গুছ এই টফি ৰকাত খাওয়া আজি ধৰি তাক কেইটামান দিব লাগিব সি মোৰ যত লগাব যায় মেম্বৰৰ তাত ৰচোন বাইক তই ঠাণ্ডা আছোন বচোন এতিয়া অলপ বচোন বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিছো আকৌ নেক্সট খণ্ডত লগ পাম তেতিয়ালৈ বাই বাই